নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আসাম ডিজিটেল হেল্পলৈ মই দীপাংকৰে স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত আপোনালোকক শিক্ষা, বাণিজ্য আৰু টেকন'লজিৰ বিষয়ে সকলোবিলাক নতুন খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক। বলক আজিৰ বাতৰিটো চাই লওঁ। HDFC বেংকৰ পদক্ষেপ। বলক আমি বাতৰিটো কি আছে বিতংভাৱে চাই লওঁ। ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান HDFC বেংকে কৃষকৰ সুবিধাৰ্থে মুকলি কৰিলে নতুন টোল ফ্ৰী নম্বৰ 180012096555। এই টোল ফ্ৰী নম্বৰৰ জৰিয়তে কৃষকক বিভিন্ন বিত্তীয় সেৱা আগবঢ়োৱা হ'ব। কৃষকে ইয়াৰ জৰিয়তে নিজ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিব। কৃষকে এই টোল ফ্ৰী নম্বৰত ফোন কৰি প্ৰথমে নিজৰ এলেকাৰ পিন নম্বৰ দিব লাগিব আৰু এই প্ৰক্ৰিয়াৰ পিছত কৃষকৰ সমীপৱৰ্তী HDFC বেংকৰ প্ৰতিনিধি কৃষকৰ কাষ চাপি তেওঁ বেংকিং প্ৰয়োজনীয়তা পূৰণ কৰাৰ প্ৰয়াস কৰিব। বেংক প্ৰতিষ্ঠানটোৱে হৰ গাঁও হামাৰা অভিযানৰ অধীনত গাঁও আৰু সৰু অঞ্চলৰ লোকসকলক বিত্তীয়, ডিজিটেল আৰু সামাজিক সুৰক্ষা আঁচনিসমূহৰ বিষয়ে অৱগত কৰি ইয়াৰ সুবিধা আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গ্ৰাহকলৈ ফ্লিপকাৰ্টৰ বিশেষ সুবিধা, OTP অবিহনে 2000 টকা লেনদেন। এই বাতৰিটো চাই লওঁ বলক। জনপ্ৰিয় ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টে সোমবাৰৰ পৰা আৰম্ভ কৰিলে ভিছা ছেফ ক্লিক (VSC) পদ্ধতি। এতিয়া ফ্লিপকাৰ্টত 2000 টকা লেনদেন কৰিলে ওৱান টাইম পাছৱৰ্ড OTPৰ প্ৰয়োজন নহ'ব। গ্ৰাহকৰ বাবে সমস্যাবিহীন সুৰক্ষিত পে'মেণ্ট প্ৰক্ৰিয়াৰ বাবে VSCয়ে ভাৰতৰ প্ৰথম ডিভাইচ ভিত্তিক নেটৱৰ্ক সমাধান আগবঢ়াব। ফ্লিপকাৰ্টে জনোৱা অনুসৰি OTP ভিত্তিক অনলাইন কাৰ্ড লেনদেনত যথেষ্ট সময়ৰ প্ৰয়োজন হোৱাত গ্ৰাহকে আধাতে পে'মেণ্ট প্ৰক্ৰিয়া বাদ দিয়ে আৰু ইয়াৰ ফলত গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। আৰু VSCত OTPৰ কোনো সমস্যা নাথাকিব আৰু পে'মেণ্ট কৰাটো সহজ হ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, এইটো অতি সুখবৰ হয়। যদি আপুনি কিবা ক্ৰয় কৰিবলৈ হয়, আপুনি 2000 টকালৈকে যদি কাৰ্ড পে'মেণ্ট কৰে, আপোনাৰ কোনো OTP প্ৰয়োজন নহ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ বাতৰিটো এইটোৱে আছিল। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটি টিপি দিয়ক। ধন্যবাদ। জয় আই অসম।